সাবস্ক্রাইব কিয় কৰা নাই আপুনি Hey guys, welcome to the vlog. আৰু আজি হৈছে 31 আগষ্ট মানে ফাইনালি আগষ্ট মাহটো শেষ হ'ব আৰু ক্লাছ এটা আছে সেইটো কৰিলোঁ এতিয়া কিবা খাওঁ লাগিছে মানে বেমাৰৰ পিছত উঠাৰ পিছত ইমানেই খাওঁ লাগে নহয় নাজানো কিয় কিন্তু বহুত ভোক লাগে সেইকাৰণে মই ভাবিছোঁ মেগীকে বনাওঁ আৰু মেগীটো বনাই পুৰা চবে খাই লওঁ এতিয়ালৈকে চাহ কোনেও খোৱা নাই 5টা 6টা বাজি পাৰ হ'ল তেতিয়াহ'লে মেগী বনাওঁ 2 মিনিটত মোৰ লাগিছে এইটো বাচনটো সৰু হ'ল উপায়ো নাই চ' ৰাইচ হৈ গ'ল মেগী 4 মিনিটমান লাগিলে এতিয়া চাহটো বনালোঁ চাহটো লৈ যাম এজ ইউজুৱেল মায়ে মনু ভাই চাই আছে ছাবস্ক্ৰাইব কৰা নাই আকৌ অঁ মনু ভাই নহয় মনোজ ভাই ছাবস্ক্ৰাইব কিয় কৰা নাই আপুনি চাই লওঁ আৰু কালিৰ এটা ৰসগোল্লা বাচি গৈছিল সেইটো এনেও ময়ে খাম সেইটো কোনেও ভাগ নোপোৱা ৰসগোল্লা আজি মনু পেহী নাহিল যে সদায় আহিব তো ৰাইজ খাই লওঁ চাহটো তাৰপিছত ক্লাছে আছে মোৰ আকৌ হেই ৰাইজ ৰাতি বাজিছে এতিয়া 11টা আৰু মই ভাবিছোঁ ব্লগৰ সামৰণি কৰি দিওঁ কাৰণ আজি ব্লগ তেনেকুৱা বনোৱা নহ'ল কাৰণ ক্লাছে কৰি আছিল মানে অনলাইন ক্লাছ মানে পুৰা হৈছে মানে পুৰা আৰু ক্লাছ কৰি মানে থাকোঁতে ভাবিলোঁ কিনো দেখাম আৰু ঘৰতে আছোঁ যিহেতু কাৰণ বাহিৰলৈ যোৱা হোৱাই নাই কিয় যোৱা হোৱা নাই মানে চবৰে চৰ্দি বেমাৰেই হৈ আছে যাৰ খবৰে নলওঁ চৰ্দি বেমাৰে গাঁওখনত প্ৰায় মানুহৰে হৈ আছে আৰু বতৰৰ কাৰণেও হৈছে বতৰ ডাৱৰীয়া ইমান বৰষুণ এনেকৈ গেলেকনি লাগি গৈছে জেকি গৈছে মানে জেগাবিলাক চ' সেইকাৰণেও হ'ব পাৰে চৰ্দি বেমাৰ আৰু ছেকেণ্ড ড'জ লোৱাৰ পিছত কিছুমান মানুহৰ খুব বেছি দুৰ্বল হৈছে কিছুমান মানুহ বেমাৰত পৰিছে যেনে মুনু পেহী কমপ্লিট এমাহ মানুহজনী ভিতৰত আছিলে মানে ছেকেণ্ড ড'জ লোৱাৰ পিছত মানুহজনীৰ জ্বৰ চৰ্দি একো নাই কিন্তু গাৰ বিষ উইকনেছ এনেকুৱা কিছুমান মানে চিমটমছ দেখাইছিল আৰু তাই গতিকে তেনেকুৱা প্ৰায়বিলাক মানুহৰে হৈছে ভালকৈ থাকিব ৰাইজ নিজৰ কেয়াৰ লওক কাৰণ নিজৰ কেয়াৰ ল'লে আপুনি বাচি থাকিলেহে জগতখন বাচি থাকিব আৰু এটা কথা ক'বলৈ আছিলে যে কি কথা ক'বলৈ আছিল সেইটোৱেই যে নিজৰ কেয়াৰ লওক আৰু এইকেইদিনতে মই ভ্লগিং কৰিব পৰা নাছিলোঁ কাৰণ ভাবিছিলোঁ কৰিম বুলি ভাবিছিলোঁ কিন্তু মই এডিট কৰিব পৰা নাছিলোঁ মানে চকুটকু ৰঙা হৈ আহিছিল ন সেইকাৰণে বোলো এতিয়া যদি এডিট কৰোঁতে যদি চকুত প্ৰেছাৰ দিওঁ তেতিয়া ক্লাছেছবিলাক আছেই প্ৰেছাৰ দিলে মোৰ কিবা বেলেগ বেমাৰে হৈ যাব পাৰে সেইকাৰণে ভয় খাই পেলাই মই কৰা নাছিলোঁ এডিটিং যিহেতু এডিট কৰা বেলেগ মানুহ নাই সেইকাৰণে মই কৰিব লাগে সেইকাৰণে মই নকৰিলোঁ আৰু নকৰোঁতে 6 দিন পাৰ হৈ গ'ল আজি মই চালোঁ আজি চাওঁতে এনেকুৱা লাগিলে ইমান দিন যে পাৰ হৈ গ'ল মই কোনো আইডিয়াই কৰিব পৰা নাই মানে 6 দিন পাৰ হৈ গ'ল মই ভিডিঅ' দিয়া নাই কিয় মানে হেভি লষ্ট হোৱা নিচিনা লাগি আছে এনিৱেজ ভাল হৈ থাকিলেতো সদায় দেখিব পাই থাকিব ভিডিঅ' যি কি নহওক নিজে সুস্থ থাকক তেতিয়া কাম কৰি যাব পাৰিম আৰু ভাল ভিডিঅ' দিব পাৰিম সেইকাৰণে মই এটা কথাই ক'ম ৰাইজ সুস্থ থাকক বাই আৰু ভাল ভিডিঅ' চাবলৈ হ'লে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব থেংক ইউ বাই বাই টাটা গুড নাইট কাইলৈ এটা নতুন ব্লগত পুনৰ লগ পাম তেতিয়ালৈকে শুভৰাত্ৰি